হেল্ল' গাইজ, আজি আমাৰ ভাগিনৰ অন্নপ্ৰসন্ন চলি আছে। তাৰ বাবে আমি কিবা কিবি কাৰ্যসূচী চলাই আছোঁ। এয়া আমাৰ নিশ্চিত বনাই আছে উৎকৰণ। তাৰপিছত আৰু বাহিৰত কিবা কিবি চলি আছে বাৰু, সেইটো আমি দেখাই আছোঁ। হেল্ল' গাইজ, মই কাপোৰ পিন্ধি বৰ্তমান ওলালোঁ। এয়া চাই লওক মই। কোথায় লাগছি
শুনলে বলি গেলাম শুনে দেখো মামা খানা খাও ইয়ে ভয় খাই গেল কি বা হল তাই তাতে ইনকে নিজে নিজে কথা পাতে